বৌ কি খবৰ? চলি আছে আৰু যেন তেনে। বিহু কেনেকুৱা চলিছে? বিহু নকবা আৰু একদম পুৰা উৰুঙা। এবাৰ আৰু কি হ'ব, কৰোণাই খাই দিওঁ। সকলোকে বিহু ওলগ জনালোঁ। সঁচাই এইবাৰ বিহু উৰুঙা। এইবাৰ বিহু যদিও উৰুঙা তথাপি মোৰ ভাল লাগিছে, কাৰণ মই এইবাৰ ঘৰত থাকিব পাৰিছোঁ। কাৰণ 2 বছৰ মই নাছিলোঁ ঘৰত, এইবাৰ ঘৰত আছোঁ। ঘৰত থাকি ভাইটি মা দেউতাহঁতৰ লগত বিহুৰ সাজ খাব পাৰিছোঁ আৰু গৰু বিহুৰ দিনা মাহ হালধিৰে গা ধুব পাৰিছোঁ। তো ভাল লাগিছে। তো বিহু বুলিয়ে ব্লগ এটা বনাম বুলি ভাবিলোঁ। তো ব্লগটো বনাবলৈ গৈ আছোঁ এতিয়া। তো কি কৰিলোঁ চাই লওক। What is up, guys? Hope you have a great day. I'm here to make your day. I'm here to make you smile. তো মই আহিছোঁ পথাৰলৈ, শাক বিচাৰি আহিছোঁ। যিহেতু গৰু বিহুত এটা পৰম্পৰা আছে যে 100 এবিধ শাকেৰে এসাঁজ খাব লাগে, সেইবাবে পথাৰলৈ বিচাৰি আহিলোঁ। পথাৰৰ পৰা আহি এদিনো নকৰা কাম এটা কৰিবলৈ যত্ন কৰিলোঁ। কামটো হ'ল এইটো। আৰু সন্ধিয়া পদূলিৰ মুখত চাকি গছি দিলোঁ। নানাচানে? নাচিবা? লকডাউনত সোমাওঁতে ঘৰত বিহু পালেহি, কিন্তু এইবাৰ বিহু উৰুঙা। কিন্তু এয়া মোৰ ভণ্টি। নমস্কাৰ। কিন্তু বিহু যদি উৰুঙা, মোক ফটো উঠাবলৈ মাতি লৈ আহিলে। ময়ো চান্স পাই গ'লোঁ যে ভিডিঅ' এটা কৰিব পাৰি ইয়াৰ পৰা। তো মোৰ কণ্টেণ্ট নোহোৱা হৈ আছিলে, তো কণ্টেণ্ট এটা পাই গ'লোঁ। কিবা এটা কয় দে। নমস্কাৰ। সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এইবাৰ যিহেতু বিহু উৰুঙা, সেইকাৰণে ঘৰতে অলপ সাজি কাচি ওচৰৰ পথাৰতে অলপ ফটো চটো উঠিবলৈ আহিছোঁ। সেয়াই আৰু তাৰ ইউটিউবৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চবেই। ধন্যবাদ।
লাগিছে ফটো আৰু ভিডিঅ' তুলি বহুত কামোৰ দেই ছোৱালীবিলাক সঁচাকৈ 2 ঘণ্টামান লাগিছে সিহঁতৰ ফটো তোলোতেই কপিৰ পাছত একপি মোৰ এঘণ্টাত হৈ গৈছে ভিডিঅ' কৰি তো এতিয়া ঘৰত যাব লাগে ভোক লাগিছে বহুত ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ জয় অসম।